নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে চাগে ভালে আছে। ময়ো ভালে আছোঁ। আজি এই ভিডিঅ'টো বনালোঁ বিশেষ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবি। ভিডিঅ'টো হৈছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ। তেখেতে মাস্ক নিপিন্ধাকৈ বিধানসভাত প্ৰৱেশ কৰিছিল আৰু তেতিয়া সাংবাদিকে তেখেতে কি কাৰণত মাস্ক পিন্ধা নাই সেই বিষয়ে সুধিছিল। তেতিয়া তেওঁ একো উত্তৰ দিব পৰা নাছিল। সেই মুহূৰ্তৰ ভিডিঅ'টো আমি সকলোৱে চাওঁ আহক। মাস্ক নিপিন্ধাকৈ আহে। আচলতে আপুনি এগৰাকী জনপ্ৰতিনিধি, এই সম্পৰ্কে আপুনি কিমান সজাগ, যিহেতু ৰাজ্যত এতিয়া পেণ্ডেমিক চিটুৱেশ্যন, কি ক'ব? উত্তৰ নিদিয়ে নি? উত্তৰ নিদিয়ে? আপুনি এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ, আপুনি বিধানসভা চৌহদত যদি মাস্ক পিন্ধি নাহে, আপোনাক দেখি হয়তো বহুতে ক'ব যে জনপ্ৰতিনিধিয়ে মাস্ক নিপিন্ধে, আমি নিপিন্ধিলে পুলিচে আমাক গালি পাৰে, কিন্তু আপুনি নিজে জনপ্ৰতিনিধি হৈ পিন্ধা নাই। বহুতে প্ৰশ্ন কৰিছে আচলতে আপুনি এটা কিবা এই বিষয়ে কওক, কিয় মাস্ক নিপিন্ধাটো কিয়? আপোনাৰ ক'ৰবাত দুৰ্বলতা আছে নে আপুনি কেৰেপ নকৰে কৰোণাক? নিশ্চিতভাৱে এয়া আছিল ডিব্ৰুগড় বিধানসভা সমষ্টিৰ সন্মানী বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া। আচলতে ৰাজ্যত এতিয়া মহামাৰী কৰোণা আতংক সৃষ্টি কৰিছে আৰু প্ৰশাসনে বিশেষকৈ নীতি নিয়ম বান্ধি দিছে যে সকলো